নমস্কাৰ দেৱোত্তম অসম চেনেলৰ ফালৰ পৰা আপোনালোকক সশ্ৰদ্ধ প্ৰণাম আৰু স্বাগতম আজি যিটো বিষয়ৰ ওপৰত আমি আলোচনা কৰিব গৈ আছো এই বিষয়টো অত্যন্ত জৰুৰী সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম যাতে একেবাৰে শেষলৈকে ভিডিঅটো চাই লগতে মই এটো অনুৰোধ কৰিম যে আপুনি এই ভিডিঅটো আপোনাৰ পৰিয়ালবৰ্গৰ লগত আপোনাৰ বন্ধু বান্ধৱীৰ লগত যাতে শেয়াৰ কৰে কাৰণ যিটো বিষয়ৰ ওপৰত আমি আলোচনা কৰিব গৈ আছো এই বিষয়টো আপুনি বা আপোনাৰ বন্ধুবৰ্গই বা আপোনাৰ পৰিয়ালৰ মানুহে কেতিয়াবা কোনোবা নহয় কোনোবা সময়ত এই বেমাৰটো বা এই লক্ষণটোৰ মুখামুখি হৈছে আমি আজি আলোচনা কৰিব গৈ আছো নাকেৰে হোৱা ৰক্তক্ষৰণ মানে নোজ ব্লিডিং এই নোজ ব্লিডিং বেমাৰটোক মেডিকেল সায়েন্সৰ ফালৰ পৰা কোৱা হয় এপিষ্টেক্সিছ EPISTAXIS আজি আমি এই ভিডিঅটোত এপিষ্টেক্সিছৰ বিষয়ে ভালকে জানিম মানে এপিষ্টেক্সিছ কি বস্তু কেই প্ৰকাৰৰ কিয় হয় নহবলৈ কি কৰিব লাগিব আৰু হলে কি কৰিব লাগিব আৰু এই বেমাৰটোৰ ঘৰুৱা কিবা চিকিৎসা আছে নাই আছে মই একদম সকলো কথা ভালকে ভাঙি পাতি কৈ আছো একদম শেষলৈকে আপুনি ভিডিঅটো চাই থাকক প্ৰথম কথা হল এপিষ্টেক্সিছ হয় কি আমাৰ যে নাকটো আছে নাকৰ এই দুটা ফুটাৰ মাজত এখন ওয়াল থাকে এই এলচি ওয়াল যে ভাৰত পাকিস্তানৰ ওয়ালখন আছে এনেকুৱা এখন ওয়াল এখন থাকে ওয়ালখনক কোৱা হয় নেজেল সেপ্টাম এই নেজেল সেপ্টামখনত কি হয় জানেনে কিছুমান ধমনী থাকে আৰ্টাৰি থাকে গম পাইছে ইফালৰ পৰা ডাল আহিব ইফালৰ পৰা ডাল ইফালৰ পৰা ডাল ইফালৰ পৰা ডাল এই আৰ্টাৰি বিলাক এঠাইত আহি লগ হয় ঠিক আছে আৰু লগ হৈ সেই যেটো এৰিয়া গঠন কৰে সেই এৰিয়াটোক কোৱা হয় লিটলছ এৰিয়া বা কেজেলবেক এৰিয়া বা কাইজেলবেক এৰিয়া এই ইংলিছৰ ফালৰ পৰা প্ৰনাউন্সিয়েচন বিভিন্ন হ'ব পাৰে সেই এৰিয়াটো খুবেই দুৰ্বল মানে কিবা প্ৰকাৰে যদি মানে হেতুত আঘাত লাগে তেন্তে তাৰ পৰা ব্লিডিং হ'ব পাৰে সেই ব্লিডিংটোকে কোৱা হয় এপিষ্টেক্সিছ বুজি পালে এই কথাটো হল এপিষ্টেক্সিছ সন্মুখেৰে হ'ব পাৰে হেতু কোৱা হ'ব এন্টেৰিয়ৰ এপিষ্টেক্সিছ আৰু এপিষ্টেক্সিছ পিছফালেও হ'ব পাৰে হেতু কোৱা হয় পষ্টেৰিয়ৰ এপিষ্টেক্সিছ এন্টেৰিয়ৰ এপিষ্টেক্সিছ হলে আমি দেখা পাওঁ যে সন্মুখেৰে নাকেৰে তেজ ওলাইছে পষ্টেৰিয়ৰ এপিষ্টেক্সিছ হলে আমি গম নাপাওঁ কাৰণ পিছফালে ওলাই আছে আৰু হেতু লাহে লাহে পেটলৈ গৈ আছে গৈ ক'ত জমা হ'ব ষ্টমাক মানে পাকস্থলীত এতিয়া কথাটো হল যেতিয়াই পাকস্থলীৰ ভিতৰত তেজ গৈ পৰিব তেতিয়া পাকস্থলী ভাবিব এইখিনিটো মোৰ বস্তু নহয় হয় নাই এইখিনিটো মই খোৱা বস্তু নহয় তেতিয়া কি কৰিব পাকস্থলীয়ে সেই বস্তুখিনি উলিয়াই দিব আৰু এই উলিয়াই দিয়া প্ৰসেসটো কি হ'ব ভমিটিং মানে বমি হ'ব আৰু যেতিয়া আপোনাৰ বমি হ'ব তেজ বমি হ'ব আপুনি তেতিয়া দেখিব যে হে ভগৱান মইতো নাবাচিম এতিয়া ভয় খাবনে স্বাভাৱিক কথা মই ভয় খাম এই এপিষ্টেক্সিছ কি কাৰণত হ'ব পাৰে একেবাৰে সৰু কাৰণটো হল এই আমাৰ সৰু বাচ্চাবিলাকে নাক খুচৰি থাকে যে নাক খুচৰি থাকে মোৰ বাচ্চাটোৱে কয় দেউতা মই নিগনি উলিয়াই আছো তো যে সৰু বাচ্চাবিলাকে নিগনি উলিয়াই থাকে সেই নিগনি উলিয়াই থাকোতে কেতিয়াবা কি হয় এই নখটো লাগি যায় ক'ত এই লিটলছ এৰিয়াত এই লিটলছ এৰিয়াত যেতিয়া নখটো লাগি যায় তেতিয়া তাৰ পৰা ব্লিডিং আৰম্ভ হয় বুজি পালে এক নম্বৰ কাৰণ হেতু দুই নম্বৰ কাৰণ হল যে নাকৰ ভিতৰৰ অঞ্চলটো যদি শুকাই যায় ধৰি লওক আপুনি কন্টিনিউয়াছলি জুই পুৱাই আছে দুই নম্বৰ কথা আপুনি খুব স্মোকিং কৰে তিন নম্বৰ কথা আপুনি ধৰক ঠাণ্ডা দিন আৰু আপুনি ঘৰৰ ভিতৰত হিটাৰ জ্বলাই লৈছে আৰু হিটাৰটো গোটেই ৰাতি জ্বলি আছে বুজি পাইছে তাৰ ফলত কি হ'ব পাৰে আপোনাৰ নাকটো ভিতৰত শুকাই যাব পাৰে তাৰ পিছৰ কাৰণটো হল আপোনাৰ যদি হাই প্ৰেছাৰ আছে আপুনি প্ৰেছাৰৰ টেবলেট খোৱা নাই আৰু কি হ'ব পাৰে আপুনি প্ৰেছাৰটো ৰেগুলাৰলি মনিটৰ কৰা নাই তেতিয়া আপোনাৰ সেই হাই প্ৰেছাৰৰ কাৰণে নোজ ব্লিড হ'ব পাৰে তাৰ পিছৰ কাৰণটো হল যে কোনোবাই আপোনাক মাৰি দিছে বা আপুনি খুন্দা খাইছে ধৰক আপুনি পৰি গ'ল নাকত খুন্দা খালে খুন্দা খোৱাৰ ফলত ব্লিডিং হ'ব পাৰে তাৰ পিছৰ কাৰণটো হল আপুনি তেজ পাতলা কৰা কিবা ঔষধ খাই আছে এটা তেজ পাতলা কৰা ঔষধ কিয় খায় বাৰু যেতিয়া মানুহৰ শৰীৰত কোলেষ্ট্ৰল বেছি থাকে সেই কোলেষ্ট্ৰলে হাৰ্টলৈ গৈ হাৰ্টত সাপ্লাই কৰা সেই আৰ্টাৰিবিলাক কৰনাৰী আৰ্টাৰিবিলাক ব্লক কৰিব পাৰে তেতিয়া কি হ'ব পাৰে হাৰ্ট এটাক সেই ব্লক নকৰিবৰ কাৰণে কি হয় তেজ পাতলা কৰা ঔষধ দিয়ে এই হাৰ্ট এটাকৰ ওপৰত মই এটা বহুত ধুনীয়া ভিডিঅ' বনাম এই ভিডিঅ'টো যেতিয়া দেখিব তেতিয়া আপুনি হাৰ্ট এটাকটো আপুনি প্ৰিভেন্ট কৰিব পাৰিব অৰ্থাৎ আপুনি আপোনাৰ যদি ঘৰৰ কাৰোবাৰ যদি হাৰ্ট এটাক হোৱাৰ চান্স আছেও আপুনি হেতু প্ৰিভেন্ট কৰিব পাৰিব হেহে মোৰ চেনেলটো চাই থাকিব সো এনে ধৰণৰ তেজ পাতলা কৰা ঔষধ খালেও কি হ'ব পাৰে নাকেৰে ব্লিডিং হ'ব পাৰে এতিয়া যেহেতু আমি কাৰণসমূহ গম পালো এতিয়া আমি গম পাব পাৰো যে আমি প্ৰতিৰোধ কেনেকৈ কৰিম বাচ্চাবিলাকক বুজাব লাগিব যে ভাইটি ভন্টি তোমালোকে নাকত বেছি আঙুলি নভৰাবা দুই নম্বৰ আপুনি যদি ক'ত খুন্দা খাইছে তেতিয়াহ'লে আপুনি আগতীয়াকৈ সাৱধান হ'ব লাগিব যে নাকৰ পৰা ব্লিডিং হ'ব পাৰে হয় নাই আৰু আপুনি পাৰিলে নাকটো বচাই চলিব লাগিব হয় নাই তিন নম্বৰ কথা আপোনাৰ বিপি ৰেগুলাৰলি মনিটৰিং আৰু সময়ে সময়ে ডক্টৰৰ ওচৰত গৈ চেকআপ 4 নম্বৰ আপুনি যদি
সেই টেবলেট খাই আছে এই টেষ্ট পনীয়া কৰা তেতিয়াহ'লে আপোনাক যিজন ডক্টৰে সেই পৰামৰ্শ দিছে তেখেতৰ তাত গৈ সময়ে সময়ে ব্লাডটো চেক কৰিব লাগিব যাতে আপোনাৰ ব্লাডটো কাটিলে যাতে গোট মৰা গুণটো থাকে বস্তু বুজি পালে কনচেপ্ট ক্লিয়াৰ আৰু লগতে আপোনাৰ নাকৰ ভিতৰ যে মই যে কৈছিলোঁ নাকৰ ভিতৰখন শুকাই যাব পাৰে কেতিয়া আপুনি এই হিটাৰ এটা থৈছে ৰুম হিটাৰ বা আপুনি স্মকিং কৰিছে স্মকিং বাদ দিব লাগিব আপুনি যদি ৰুম হিটাৰ ইউজ কৰিছে হিটাৰটো অলপ দূৰত থওক পাৰিলে ইউজ কৰিব নালাগে যদি হিটাৰ ইউজ কৰিব লগা হৈছে বহুত ঠাণ্ডা পৰিছে তেতিয়াহ'লে কাম এটা কৰক বহল মুখৰ চৰিয়াত পানী অলপ দি কাষতে থৈ দিয়ক কি হ'ব ৰাতি সেই পানীটো অলপ বাষ্পীভূত হ'ব আৰু ৰুমৰ হিউমিডিটিটো মেইনটেইন হ'ব এইখিনি গম পালোঁ কি গম পালোঁ যে আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ কেনেকৈ নাকটো আমি শুকান নাৰাখি বা নাকৰ পৰা ব্লিডিংটো আমি কেনেকৈ প্ৰিভেণ্ট কৰিব পাৰোঁ এতিয়া কথাটো হ'ল যদি কাৰোবাৰ ব্লিডিং হৈছে ধৰি লওক ৰাতি 3টা বজাত নাকেৰে ব্লাড ওলাইছে বা এনেকুৱা এটা সময় লকডাউন আপুনি এতিয়া ক'ত নিবও নোৱাৰে ঘৰতে আপোনাৰ ভয় লাগিছে এতিয়া বিৰাট তেজ ওলাই আছে আপুনি কি কৰিব এতিয়া বিৰাট মাথা নষ্ট হৈছে তেজ দেখি যাৰ ওলাইছে তেখেতৰো ভয় লাগিছে ওচৰ পাজৰৰ যিমান পৰিয়ালৰ মানুহ আছে সকলোৰে ভয় লাগিছে কিন্তু মই আপোনাক কওঁ যে ভয় একদম নাখাব এই দেৱোত্তম অসম নামৰ চেনেলটো এই কাৰণে খুলিছোঁ অসমীয়া ৰাইজৰ মনৰ পৰা ভয় আৰু ভুল ভ্ৰান্তিবোৰ দূৰ কৰা স্বাস্থ্য সম্পৰ্কীয় সচেতনতা অনাই আমাৰ মূল কাম মানে মূল লক্ষ্য এটা কথাটো হ'ল যেতিয়াই নাকেৰে ব্লিড হ'ব তেতিয়া কৰিব কি আগতে যেতিয়া মোৰ নাকেৰে ব্লিড হৈছিলে মোৰ আগতে সৰুতে 2-3বাৰমান হৈছিলে তেতিয়া আমাক কি কৰিছিলে জানেনে ফটাফট কৈ যে শুই দে আচ্ছা মই আপোনাক সুধিব বিচাৰিছোঁ আপোনালোকৰ সিফালে কি কৰে জনাবচোন কমেণ্টত লিখিব কাৰণ সেইবোৰ জানিলে বহুত কথা মই আকৌ এবাৰ নতুনকৈ ভিডিঅ' বনাই সেইবোৰ কথা মই ক'ব পাৰিম হয়নে আপুনি প্লিজ তলত কমেণ্টত দিব সেইবিলাক কথা আমি জানিব লাগে আমাৰ সময়ত কি কৰিছিলে শুই দে বুলি কয় অ'কে শুৱাই দিয়ে কিন্তু শুৱাই দিব একদম নালাগে কিয় নালাগে জানেনে যেতিয়া শুৱাই দিব কি হ'ব সেই পষ্টেৰিয়ৰ এপিষ্টেক্সিছ হ'ব মানে তেজটো পিছফালেদি গৈ পাকস্থলী পাবগৈ আৰু তাৰ ফলত কি হ'ব পাকস্থলীত ব্লাড জমা হৈ থাকিব আপুনি গমেই নাপাব বহুত ব্লাড গুচি যাব আৰু এসময়ত পাকস্থলীৰ পৰা গোটেইখিনি বমি হৈ বাহিৰলৈ ওলাই আহিব তেজ বস্তু বুজি পালে বৰঞ্চ আপুনি পেচেণ্টজনক কৰিব লাগিব কি বহাব লাগিব শুৱাব নহয় ভালকৈ মন দি শুনিব হা পেচেণ্টজনক আপুনি শুৱাব নালাগে আপুনি বহাব লাগিব এতিয়া ক'ত বহাব পীৰাত বহাব নে মাটিত বহাব নে চোফাত বহাব নে বিচনাত বহাব নে চকীত বহাব চাওক পেচেণ্টজনে যি ঠাইতে কমফৰ্টেবল পায় সেই ঠাইতে আপুনি বহাওক তাৰপিছত পেচেণ্টজনক ক'ব যে চিন্তা নকৰিবা মই তোমাক একো হ'ব নিদিওঁ আৰু এই বিষয়ে আমি এটা ভিডিঅ' চাইছিলোঁ দেৱোত্তম অসম নামৰ চেনেলটোত তাত কৈছে যে এইটো কোনো ডাঙৰ বেমাৰ নহয় এনেকৈ কৈ দিয়াৰ পিছত পেচেণ্টজন বহুত ৰিলেক্স হৈ যাব হয়নে তাৰপিছত আপুনি কি কৰিব পেচেণ্টজনক ক'ব যে হাতৰ আঙুলিকেইটাৰে নাকৰ এইখিনি কোমল অংশ আছে হাড়দিখিনি নহয় হাড়খিনি নহয় কোমল অংশটো এনেকৈ চেপা মাৰি ধৰিব জোৰকৈ 10 মিনিট সময় এই 10 মিনিট সময়ৰ ভিতৰত নাকৰ সেই চেপাটো যাতে এৰি নিদিয়ে এতিয়া কথাটো হ'ল নাকত চেপা মাৰি ধৰিলে উশাহ কেনেকৈ ল'ব মুখখন আছে নহয় সেইখিনি সময়ত মুখেৰে উশাহ ল'লে হ'ল চিম্পল আৰু কি কৰিলে হ'ল 10 মিনিট সময় এতিয়া ধৰি থাকিব তেতিয়া মোবাইলত বা ঘড়ীত চাই থাকিলে হ'ল টাইমিংটো 10 মিনিট সময় ধৰাৰ পিছত খুলি দিলে হ'ল এবাৰ খুলি চালে হ'ল যদি ব্লিডিং বন্ধ হৈছে ধুনীয়াকৈ ঠাণ্ডা পানী কাপোৰেৰে তিয়াই বাহিৰত যিবোৰ তেজ লাগিছে লাহে লাহে মুচিলে হ'ল কিন্তু সাৱধান যাতে আপুনি জোৰে নুমুচে কাৰণ মুচিলে আকৌ ব্লিডিং হোৱা চান্স থাকে আৰু অন্তত নেক্সট 48 আৱাৰ্ছ 48 ঘণ্টামান সময় বহুত জোৰে যাতে মুখ নুধুৱে আৰু গৰম পানী যাতে এইখিনি মুখমণ্ডলত নলগায় অন্তত নেক্সট 48 আৱাৰ্ছ আৰু অন্তত 3 দিনৰ পৰা 4 দিন পাৰিলে 5-6 দিন খুব জোৰে যাতে নাক চাফা নকৰে আৰু নাকৰ ভিতৰত যাতে আঙুলি বা এনে ধৰণৰ কোনো পদাৰ্থ নলগায় ডক্টৰে যদি কিবা চিকিৎসা দিয়ে তেন্তে সেইবোৰ লগাওক কিন্তু আপুনি নিজাকে একো বস্তু লগাব চেষ্টা নকৰিব এতিয়া কথাটো হ'ল যদি ধৰক আপুনি 10 মিনিট ধৰিলে আৰু 10 মিনিট ধৰাৰ পিছতো ব্লিডিং বন্ধ হোৱা নাই তেতিয়া আপুনি সেইটো প্ৰচেছটো ৰিপিট কৰিব পাৰে বোলে 10 মিনিট এবাৰ ধৰিলোঁ আকৌ 10 মিনিট এবাৰ ধৰিলোঁ আকৌ 10 মিনিট এবাৰ ধৰিলোঁ যদি 3-4 মান ধৰাৰ পিছতো যদি ব্লিডিং বন্ধ হোৱা নাই তেতিয়াহ'লে মই আপোনাক পৰামৰ্শ দিম যে আপুনি ঘৰৰ ওচৰৰ এজন ENT চাৰ্জনক দেখাই লওক যদি ঘৰৰ ওচৰত ENT চাৰ্জন নাই তেন্তে আপুনি এজন আন ডক্টৰক দেখাই লওক কিন্তু যেতিয়া আপুনি ঘৰৰ পৰা তেখেতৰ ওচৰলৈ নিব তেতিয়া আপুনি নাকটো এনেকৈ ধৰি চেপা মাৰি নিব লাগিব কাৰণ সেই নিয়াৰ সময়ত ব্লিডিং হ'ব পাৰে ন আপুনি ধৰি থাকিলে ব্লিডিং নহয় ঠিক আছে তাত কেতিয়াবা কি হয় কেতিয়াবা সৰু আৰ্টাৰী ঠাইত অলপ ডাঙৰ আৰ্টাৰী ফাটি যায়
তেতিয়া সেই আৰ্টাৰীডাল বন্ধ কৰিব লগা হয় কিন্তু এটা একদম সৰু প্ৰচেছ সেয়ে ভয় নাখাব এতিয়া কথাটো হ'ল আপুনি ডাঙৰ মানুহ মই ডাঙৰ মানুহ সেয়েহে আমাক যদি কোনোবা কয় নাকটো চেপা মাৰি ধৰ আমি ধৰিম কিন্তু এটা শিশুক আপুনি কেনেকৈ ক'ব সেয়েহে শিশুসকলৰ যদি এনেকুৱা ধৰণৰ নাকৰ পৰা ব্লিডিং হৈছে তেন্তে আপুনি সেই শিশুটোক নাকত ধৰাৰ ক্ষেত্ৰত সহায় কৰক তাক নক'ব ধৰিবলৈ কাৰণ তাক ধৰিব ক'লে সি মাজে মাজে এৰি দিব সব ব্লিডিংটো বন্ধ নহ'ব আপুনি বাচ্চাটো বুজাওক যে বাবা মা মই তোমাৰ নাকটো অলপ সময় ধৰিম হা তুমি মুখেৰে উশাহ লৈ থাকা সি বুজি পাব বা তাই বুজি পাব তেতিয়া নাকৰ ব্লিডিং বন্ধ হৈ যাব ধৰি লওক মই কোৱাৰ দৰে কৰাৰ পিছত আপোনাৰ ব্লিডিং বন্ধ হৈ গ'ল আৰু আপুনি একদম চিন্তামুক্ত হৈ গ'ল কিন্তু তথাপিও মই আপোনাক এটা অনুৰোধ কৰিম যেতিয়াই আপুনি সময় পায় এবাৰ গৈ ENT চাৰ্জনক দেখাই ল'ব মানে ধৰক ৰাতি ব্লিডিং হৈছিলে ব্লিডিং বন্ধ হৈ গ'ল নেক্সট ডে বা তাৰ নেক্সট ডে এবাৰ গৈ ENT চাৰ্জনক দেখাই ল'ব কাৰণ কি জানেনে আপুনি ভাবি আছে যে চাগে শুকাই গৈছিল কাৰণে ব্লিডিং হৈছে বা ধৰক মই খান্দিছিলোঁ কাৰণে ব্লিডিং হৈছে কিন্তু কি ঠিক কিবা বেলেগ বেমাৰ আছে ভয় খাব নালাগে কিন্তু এবাৰ দেখাই লোৱাটো ভাল চিন্তামুক্ত হৈ থাকিলে নিজৰ জীৱনটো চিন্তামুক্ত হৈ থাকিলে কিমান ভাল লাগে হয় নহয় আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ দ্বাৰা মই আপোনাৰ মনৰ পৰা কিছু ভয় কিছু ভুলভ্ৰান্তি দূৰ কৰিবৰ কাৰণে সমৰ্থৱান হৈছোঁ এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' লৈ প্ৰায়ে আহি থাকিম পাৰিলে সপ্তাহত 3টা 4টা 5টা 6টা লৈ আহি থাকিম সময় খুব কম থাকে কিন্তু সেই সময়বোৰ উলিয়াওঁ আৰু কিবাকে আপোনাৰ ঘৰুৱা কাম পঢ়া কাম চাকৰি এইবোৰ সকলোবোৰ কাম কৰি উঠি কিবাকে অলপ সময় উলিয়াই এনেকৈ ভিডিঅ' বনাব চেষ্টা কৰোঁ মোৰ ভাল লাগিব যদি আপোনালোকে সকলোৱে মোক সঁহাৰি দিয়ে ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলো সুস্থ থাকক জয় আই অসম